welcome back to my YouTube channel. মোৰ YouTube চেনেলৰ পুনৰ এটি নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। যেহেতু ডিসেম্বৰ মাহ মানেতো পিকনিকৰ বতৰ, তো আজি তেনেকে আমি কলেজৰ পৰা পিকনিক খাবলৈ গৈ আছো আৰু ঠাইডখৰ হৈছে আমাৰ সকলোৰে পৰিচিত ৰাইমনা নেশ্যনেল পাৰ্ক। তালৈ গৈ আছো, তো ফুল মস্তি হ'ব। সকলোখিনি দেখাবলৈ মই ট্ৰাই কৰিম আৰু বাছ আহিছে, যাব লাগে, তো তাতে গৈ একেবাৰে লগ পাই আছো। ৰাইজ, শীতকাল আৰু বছৰৰ শেষ মানেইতো বনভোজৰ বতৰ নহয় জানো? কিন্তু বনভোজ খাবলৈ হ'লেতো যা যোগাৰো কৰিব লাগিব। যিহেতু B.Edৰ ফাৰ্ষ্ট ইয়েৰৰ পৰা 17 তাৰিখে আমি পিকনিক গৈ আছোঁ, তো এয়া 16 তাৰিখে আমি দীঘলীয়া বজাৰৰ লিষ্টখন লৈ পেলাই গেলামালৰ বজাৰ পালোগৈ। যিহেতু আমাৰ দায়িত্বত এইখিনি পৰিছিল আৰু কিছুমানৰ দায়িত্বত পৰিছিল কেঁচা শাক পাচলিৰ বজাৰ কৰাৰ, তো আমি মিলি পেলাই বজাৰখিনি কৰিলোঁ। আৰু ৰাইজ, মই 17 তাৰিখৰ ভিডিঅ'টিৰ আৰম্ভণিতে 16 তাৰিখৰ অকণমান ক্লিপছ লগাই দিছোঁ এজ এ মেমৰি। তেন্তে ৰাইজ, এতিয়া পিকনিকৰ ভ্লগটি আৰম্ভ কৰোঁ ব'লক। আৰু এয়া উৰুলি দি আমাৰ শুভযাত্ৰা আৰম্ভ কৰিলোঁ। আৰু পিকনিকলৈ যোৱা মানেইতো নাচ গান, হাঁহি ধেমালি, ফূৰ্তি আৰু উৎপাত এইবোৰতো থাকিবই। তো আমিও আমাৰ যাত্ৰা আৰম্ভ হ'ল মানেই নাচ গান আৰম্ভ কৰিয়ে দিলোঁ। আৰু আমাক ধুনীয়াকৈ সহযোগ কৰিছে আমাৰ মৰমৰ ছাৰ মেম সকলেও। আৰু এনেকুৱা ধৰণৰ কলেজ পিকনিক বা শিক্ষামূলক ভ্ৰমণত বাছেৰে এই যে অহা যোৱা কৰা সময়ছোৱাত আমি যে ষ্টুডেণ্টখিনিয়ে বাছৰ ভিতৰত কৰা নাচ গান, অত্যাচাৰ আৰু যে লগৰখিনিৰ লগত মিলি পেলাই মানুহ দেখিলে চিঞৰো, এইখিনিৰ কথাই কিন্তু সুকীয়া। এইখিনি সুখ অকল ষ্টুডেণ্ট লাইফতে পোৱা যায় কিন্তু। সেইবাবে কিজানি এষাৰ কথা আছে, ষ্টুডেণ্ট লাইফ ইজ বেষ্ট লাইফ। আৰু এনেকৈ নাচি বাগি ফূৰ্তি কৰি থাকোঁতেই কেতিয়ানো ইমান দূৰ ৰাস্তা অতিক্ৰম কৰিলোঁ ধৰিবকেই নোৱাৰিলোঁ। আৰু আমি গৈ ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজেৰে মনোমোহা দৃশ্যৰ আমোদ লৈ গৈ পালোহি ৰাইমনা নেশ্যনেল পাৰ্ক। আৰু এই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত। আৰু উদ্যানখন সম্পূৰ্ণ 422 বৰ্গ কিলোমিটাৰেৰে আগুৰি আছে। আৰু এই উদ্যানখনক 2021 চনৰ 8 জুন তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে। আৰু ৰাষ্ট্ৰীয় উদ্যানখন পূবে সৰলভঙা, দক্ষিণে পেকুৱা আৰু পশ্চিমে সংকোচ নদীৰ মাজত সীমাবদ্ধ। আৰু অসমৰ 6 নম্বৰ ৰাষ্ট্ৰীয় উদ্যানেই হৈছে এইখন ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। আৰু কোৱা হয় যে ৰাষ্ট্ৰীয় উদ্যানখন এছিয়ান হাতী আৰু ৰয়েল বেংগল বাঘৰ বাসস্থান বুলি। লগতে এইখন ৰাষ্ট্ৰীয় উদ্যান ফুটুকী হৰিণ আৰু সোণালী বান্দৰৰ বাবেও বিখ্যাত বুলি জনা যায়। আৰু এয়া ফাইনেলি আমি আমাৰ গন্তব্যস্থান পালোহি, চৌধুৰীঘাট সনকোষ নদীৰ পাৰ, আমাৰ পিকনিক স্পট। আৰু আমি গৈ পোৱাৰ পিছতেই সকলোৱে লাগি গৈছে খোৱাৰ যা যোগাৰ কৰিবলৈ। যিহেতু পিকনিক মানে হৈছে খাও পিয় और मजे करो। Hello guys, we are here today at ৰাইমনাৰ পশ্চিম অংশক অসম বংগ সীমাসহ এই সোণকোষ নদীয়ে আগুৰি আছে।
যি নেকি ভাৰত ভূটান সীমাৰে দক্ষিণলৈ আগবাঢ়ি গৈছে। আৰু ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত গোটেই দিনটো কটাব পালে জীৱনত কি লাগে আৰু ৰাইজ, নহয়নে? ইয়াৰে পানীখিনি চাওকচোন, ইমান চাফা আৰু কেনেদৰে ৰ'দতে জিলিকিছে। মইতো দৃশ্যটি দেখিয়েই বলিয়া হৈ গৈছোঁ। আমাৰটো ইউনিক, আমাৰটো নাও চাফাৰী। নাও চাফাৰী আমাৰটো। জীপ চাফাৰী চবে কৰে। আমি নাও চাফাৰী। Oh my God! Wow! Hi guys! এনেদৰে নাচি বাগি হাঁহি ধেমালিৰে গোটেই দিনটো পাৰ কৰিলোঁ এটি ধুনীয়া পৰিৱেশৰ মাজত। আৰু এই বছৰটিৰ শেষত এটি ধুনীয়া স্মৃতি মোৰ চেনেলত সাঁচি ৰাখিলোঁ। তেন্তে পিকনিকৰ ভ্লগটি মই ইমানতে সামৰিছোঁ। ভ্লগটি কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব দেই। আৰু আপোনালোকৰ কমেণ্টে মোক নতুন নতুন ভ্লগ বনাবলৈ উৎসাহ দিয়ে। আৰু ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে থেংক ইউ। He's